এভৰিৱান মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে মানে আমাৰ ঘৰৰ ওচৰত ছোৱালীজনীটো শান্তি বিয়া হ'ল, কাইলৈ বিয়া। আজি মানে ছোৱালী ৰখীয়া খানা দিছে যে তালৈ যাবলৈ ওলাইছোঁ আৰু বিয়া নাম কি আপোনালোকে শুনাম দেই। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইট জ্বলাই দিছোঁ বৈ ডাঙৰ অঁ কাইলৈ তেতিয়াহ'লে মই হেৰি এইটো বুলি কয় এয়া আমি আহি বিয়া ঘৰৰ ওচৰৰে পালোহি। ব'লকচোন বিয়া ঘৰত সোমাই যাওঁ, কেনেকুৱা কি পৰিৱেশ হৈ আছে বিয়া ঘৰৰ ভিতৰত। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। দিগদাৰ হয় তাতে গৰম পানী নাই হাত ধোৱা আছে সদায় ধুয়ে থাকা আৰু নিজৰ হাত
এতিয়া আমি নাচি মেলি ৰাতি 12টা বাজিলে আমি যাবলৈ ওলালোঁ। আজিলৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব। আজিলৈ বাই বাই।